হেল্ল' এভৰিৱান, আজি ভাবিলোঁ ঘৰতে চুলিখিনি অকণমান ট্ৰিটমেণ্ট কৰোঁ। মানে মোৰ চুলিখিনি বহুত বেয়া হৈ গৈছে, চাওকচোন ইমান ৰাফ হৈ গৈছে চুলিখিনি। সেইবাবে ভাবিলোঁ ঘৰতে অকণমান চুলিখিনি স্পা কৰি লওঁ ঘৰুৱা পদ্ধতিৰে, যিহেতু পাৰ্লাৰত ইমান পইচা লয়। চ' সেইকাৰণে এতিয়া মই লৈছোঁ নাৰিকল তেল 4 চামুচ 5 চামুচমান লৈছোঁ, আৰু লগতে লৈছোঁ এয়া এল'ভেৰা জেল। এল'ভেৰা জেলো মই 5 চামুচ মানে লৈছোঁ, নাৰিকল তেল যিমান দিছোঁ, গ্লিচাৰিন দিছোঁ মই 2 চামুচ, আৰু তাৰপিছত দিছোঁ ভিটামিন ই কেপচুল 3টা। এই গোটেইখিনি ধুনীয়াকৈ এটা পাত্ৰত মিক্স কৰি লৈছোঁ, যাতে ধুনীয়াকৈ ক্ৰীমি টাইপৰ হৈ গৈছে। চাওকচোন ৰেডি হৈ গ'ল মোৰ। এতিয়া আমি এইখিনি ধুনীয়াকৈ চুলিত লগাই ল'ম, যেনেকৈ তেল লগাওঁ। চাৰিওফালে চুলিখিনিত লগাই লৈ পেলাই অকণমান টাইম মাছাজ কৰিম চুলিখিনি। তাৰপিছত 1 ঘণ্টা সময় ৰাখি পেলাই চেম্পুৰে ৱাছ কৰি দিম। তাৰপিছত চাবচোন ৰিজাল্টটো কেনেকুৱা হয়। মই কিন্তু বহুত ভাল ৰিজাল্ট পাইছোঁ, আপোনালোকে ইউজ কৰি চাব কেনেকুৱা পায়। যদি ভাল পায় কমেণ্ট কৰি জনাব। এতিয়া বাই বাই।